সন্তানকে আপুনি সম্পদ কৰক গতিকে কাৰণ মই 100টা ভিউজ এক্সপেক্ট কৰি পেলাই মই এইটো ভিডিঅ' মানে মই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰা মানুহ হয়। গুড মৰ্ণিং, উঠি আহিছোঁ মাত্ৰ, নিচে উঠিলে বাৰু। গতিকে আজি দেওবাৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বহুত দিন ভিডিঅ' দিয়া নাই, কেলৈ দিয়া নাই ক'ম বাৰু অলপ পাছত। গতিকে এতিয়া লৰালৰিকৈ কামখিনি কৰি লওঁ। এতিয়া মই আপোনালোকক আমাৰ ঘৰৰ ফ্ৰণ্টৰ অকণ ভিউ দেখাম দেই, ইমান ধুনীয়া। আহি গ'লোঁ এতিয়া কাম কৰিবলৈ বুলি। প্ৰথমে মই চোতালখন ঝাৰু দি ল'ম। এতিয়া মই চোতালখন জলদি ঝাৰু দি লওঁ, তাৰপাছত ব্ৰাছ কৰিমগৈ। সেই মাটিখিনি মই ফুলত মানে টাবত ভৰাবৰ কাৰণে শুকুৱাই থৈছিলোঁ, কিন্তু মুৰ্গীয়ে গোটেই খুচৰি পেলালে। আকৌ এইখিনি ঠিক কৰি লৈছোঁ। মোৰ ঝাৰু দিয়া হৈ গ'ল আৰু এতিয়া মই আহি গ'লোঁ ব্ৰাছ কৰিবলৈ। প্ৰথমে মই ব্ৰাছডাল কৰি লওঁ, তাৰপাছত আকৌ মই বেলেগ কাম আছে আজি, গতিকে বেলেগ কামত ধৰিম। প্ৰথমে ব্ৰাছডাল কৰি লওঁ। আজি মই ওপৰটো সাৰিব লাগিব, এইটো মই আটাইতকৈ বেয়া পোৱা কাম, গতিকে ওপৰটো সাৰি লওঁচোন আজি। মাস্কখন পিন্ধি ল'ব লাগে, নহ'লে হাঁচি আহে নাকত ধূলি সোমালে। সেইকাৰণে মই মাস্ক লগাই লৈছোঁ আৰু। কাপা ধুই আহি গ'লোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ। যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বহুত দিনৰ মূৰত আজি ভিডিঅ'টো কৰিবলৈ লৈছোঁ, কিয়নো মোবাইলটো ঠিক নাছিলে আৰু নিশ্চয়ও যিহেতু মোবাইলটো বেছিকৈ লৈ থাকে, সেইকাৰণে আজিকালি মই মোবাইল ল'বলৈ সেনেকৈ নাপাওঁৱেই। আৰু কিনো দিম, ক'তো যোৱাও নাই, গাও ভাল নাই, কোনো কণ্টেণ্টো নাই বনাবলৈ, সেইকাৰণে দিয়া নাছিলোঁ। আজি ভাবিছোঁ বহুত দিনৰ মূৰত ভিডিঅ' এটা দিওঁ, নহ'লে থকা ছাবস্ক্ৰাইবাৰকেইটাও যাবগৈ। গতিকে আজি মানে কালিয়ে ভাবিছোঁ আজি ভিডিঅ' এটা দিম বুলি। গতিকে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ। এতিয়া ফাৰ্ষ্ট আমি ব্ৰেকফাষ্ট মই বনামগৈ, তাৰপিছত আমি ব্ৰেকফাষ্ট কৰিম, তাৰপৰা দিনটো কি হয় কি নহয় দেখাই থাকিম। আৰু আজি নিশ্চিকো এফালে ফুৰাবলৈ নিয়া কথা আছে। নিশ্চি বাৰু এতিয়া ঘৰত নাই, ৰাতিপুৱা শুই উঠি দেউতাকৰ লগত ফুৰিবলৈ ওলাই গ'ল। এনেই ওচৰতে যায় আৰু সদায়। এতিয়া মই ব্ৰেকফাষ্টটো বনাই লওঁগৈ বলক তেতিয়াহ'লে। আজিৰ ব্ৰেকফাষ্টটো এনেকৈ বনাইছোঁ, ব্ৰেড কণী তিয়াই ভাজিছে সেনেকৈ, আৰু গাখীৰ চাহ। গতিকে এতিয়া ৰাতিপুৱাৰ চাহকাপ খাই লওঁ। আৰু মই সদায় বাৰান্দাখনতে বহি পেলাই ফুলবিলাক চাই চাহ খাওঁ। সিহঁতকো চাই থাকোঁ আৰু চাহো খাই থাকোঁ। আজি তুলিখন উলিয়াই দিছোঁ। সৰু বিচনাখনৰ তুলিখন বহুত দিন উলিওৱা নাছিলোঁ, প্ৰায় 3 মাহমান উলিওৱা নাছিলোঁ। আজি বোলো ভালকৈ উলিয়াই দিওঁ, ৰ'দটো বহুত চোকা, কাতিমহীয়া ৰ'দ, সেইকাৰণে মই বোলো উলিয়াই দিওঁ ভালকৈ। অলপ লাৰি দিছোঁ। খাই বৈ হৈ গ'ল। এতিয়া মই ৰ'দ লৈছোঁ। সদায় বাৰান্দাত ইমান ধুনীয়াকৈ ৰ'দ পৰে এইকণত। সদায় লোৱা নহয় বাৰু, আজি চুলি ধুইছিলোঁ যে সেইকাৰণে অকণমান ৰ'দ লৈ আছোঁ। তাৰপাছত লাহেকৈ ভাত বনামগৈ আৰু। নিচি শুই দিলে। এনেকৈ বহি থকা দেখি পেলাই চুলি তুলি মেলি তলতে বহি আছোঁ। মানুহে চাই গৈছে ৰাস্তা পাই, এজনী বুলিব কি হ'ল, মই চুলি শুকাই আছোঁ। ইমান ধুনীয়াকৈ ৰ'দটো পৰিছে, নহ'লে চুলিটো নুশুকাই, ইমান মাথাটো বিষায়গৈ। সেইকাৰণে বোলো চুলিটো এইকণতে শুকুৱাই লওঁ। মই নিজক আকৌ নিজে দেখাই নাই।
এইখিনিতে ঘপকে কথা এটা মনত পৰি গ'ল, সেইকাৰণে আকৌ আহি গ'লোঁ ভিডিঅ'টো কৰিবলৈ। মানে জীৱনটোক লৈ জীৱনটো মানুহৰ বৰ সহজ নহয়। জীৱনটো জীয়াই থাকিবলৈ বহুত সহজ কথাও নহয়, কিন্তু সহজ যেতিয়া হয় তেতিয়া আমি নিজে সহজ কৰি লওঁ। জীৱনটো কাৰো ইমান চিধা নহয়, চবৰে জীৱনটো খলাবমাই হয়, সকলোৰে জীৱনটো খলাবমা হয়। প্ৰত্যেকৰে মানুহৰে দুখ থাকিলে যেনেকৈ সুখ থাকিব, সুখ থাকিলে যেনেকৈ দুখ থাকে। গতিকে ঘাত প্ৰতিঘাতেৰে ভৰা জীৱন সকলোৰে, কিছুমানে দেখুৱাই দিয়ে আৰু কিছুমানে দেখুৱাই নিদিয়ে। গতিকে মোৰ জীৱনতো আমাৰ জীৱনতো বহুত কিছুমান ঘাত প্ৰতিঘাত আছে, এনেকৈ জীৱনটো চলি আছে আৰু চলি থাকিব। সেইটোতো নহয় না, জীৱনটো শেষটো কৰি দিব নোৱাৰি। ছোৱালী এজনী আছে, মোবাইলটো পৰি গৈছে ৰ'ব। কি কৈ আছিলোঁ, ছোৱালী এজনী আছে, উঠি আহিছে তাই যিহেতু, গতিকে জীৱনটো ইমান সহজ কৰি লৈছোঁচোন মই নিজেই ভাবিলোঁ। মাজতে বহুত সমস্যা হৈছিলে, কেতিয়াবা ক'ম বাৰু আপোনালোককো। সমস্যাটো থাকিবই, কিন্তু বহুত ডিপ্ৰেশ্যনতো গুচি গৈছিলোঁ। কিন্তু নিজে কেনেকৈ ওলালোঁ মই নাজানো। মানুহজন বহুত বেছি ছাপৰ্টিভ হয় মানুহজন। আৰু তেওঁ জানে যে মই এনেকুৱা বেয়া কাম একো নকৰোঁ যে তেওঁ লাজ পাবলগীয়া হয়। তেনেকুৱা কাম মই আজিলৈকে একো কৰাও নাই আৰু নকৰোঁ তেনেকুৱা কাম। গতিকে ছোৱালীজনী আছে, ছোৱালীজনীৰ ভৱিষ্যতটোৰ কথা আছে। গতিকে এনেকেই চলি যাব লাগিব সদায়। ভাল বুলিয়ে লৈছোঁ। জীৱনত বহুত ঘাত প্ৰতিঘাত আছে, কাকো নজনাওঁ মই। যিখিনি ঘাত প্ৰতিঘাত আছে নিজৰ মাজতে ৰাখোঁ, কাকো নজনাওঁ মানে একেবাৰে নজনাও নহয়, আছে জনা মোৰ খুব কম। মানে ধৰি লওক 2-3 গৰাকীমান বান্ধৱী বাদ দি বাকী কোনেও গম নাপায় আৰু জানিবও নিদিওঁ। কি বাহিৰৰ পৰা যিখিনিয়ে দেখে তেওঁলোকে ভাবে কিছুমানে ভাবে বহুত বেছি বেয়া, কিছুমানে ভাবে বহুত বেছি ভাল। গতিকে এটা হিঞ্চিত হওঁ, মোৰ বহুত বেছি বেয়াও নহয় আৰু মোৰ বহুত বেছি ভালো নহয়। গতিকে লাইফটো ইজিকৈ লৈছোঁ, বহুত সহজকৈ ল'বলৈ চেষ্টা কৰা হ'লোঁ আজিকালি। কাৰণ আজিকালি মানুহ বহি থাকোঁতেও মৰে, খাই থাকোঁতেও মৰে, নাচি থাকোঁতেও মৰে। গতিকে মানুহ আজিকালি মুঠতে কোন সময়ত কি হৈ যায় ঠিক নাই। গতিকে থকা দিনকেইটা ভালকৈ থাকিব লাগে, মই সেইটোৱে জানো। এইটো একচুৱেলি মই আপোনালোকক এনেকুৱা নহয় যে মই নীতি শিক্ষা দিছোঁ বা মই কিবা জ্ঞান দিছোঁ। বহুত সৰুতেই বহুত কিবা কিবি শিকি গ'লোঁ নিজৰ জীৱনটোক লৈ। বহুত সৰুতেই ঘৰৰ পৰা মানে একচুৱেলি বাহিৰত থকা মই। গতিকে জীৱনটোৰ বিষয়ে কিনো ক'ম মানে আৰু কেতিয়াবা মই বেলেগ ভিডিঅ' এটা বনাই ক'ম বাৰু। গতিকে কেতিয়াবা কিছুমান কথা দুখ লাগিলে, কাৰোবাক ক'বলৈ মন গ'লেও মই আজিকালি কৈ নিদিওঁ ঘপকৈ, যিহেতু ফাইদা লোৱা মানুহ বহুত বেছি আছে। গতিকে মানুহজন যিহেতু ছাপৰ্টিভ হয়, মানুহজন বহুত ভাল হয়, মোক বুজি পায়, তাতকৈ আৰু কি লাগিছে। লাইফটো মুঠতে সৰু কিছুমান সুখখিনি নিজেই আহৰণ কৰি ল'বলৈ চেষ্টা কৰোঁ। মানে যিয়েই নহওক, এতিয়া ধৰি লওক কিবা ধৰণৰ মোৰ এনেকুৱা সুখ নহয় যে মোক ঢেৰ কাপোৰ কানি বা গহনা গাঁঠৰি তেনেকুৱা লাগে, তেনেকুৱা মোক একোৱেই নালাগে। কিন্তু মোৰ সৰু কথাতেই সুখ। মানে মোক এই ৰাস্তাৰ কিনাৰৰ ফাষ্টফুড এখনত খুৱাই দিলেও, 10 টকা পকৰি ঘুগুনি খুৱাই দিলেও মই হেপ্পী হৈ যাওঁ। মোৰ সুখবিলাক তেনেকুৱাই, আৰু নিচিকো মই তেনেকৈ এডজাষ্ট কৰিবলৈ চেষ্টা কৰিম, যাতে তাই মানে সৰু তেনেকৈ সুখবিলাক বুটলিব পাৰে। তেনেকুৱা সৰু সুখবিলাক তাই লৈ সদায় হাঁহি থাকিব পাৰে, তাই আগুৱাই যাব পাৰে। তাইক লৈ বহুত সপোন আছে। প্ৰত্যেক মাক দেউতাকৰে একচুৱেলি নিজৰ সন্তানক লৈতো কিমান সপোন থাকে। সকলোৰে থাকে বুলিও ক'ব নোৱাৰি, কিছুমানৰ নাথাকে, কিছুমানে অকল নিজৰটোহে জানে। নিজে কেনেকৈ ভালকৈ থাকোঁ, নিজৰ সন্তানৰ কথা ইমান চিন্তা নকৰে। মই এটাই জানো, সন্তানৰ কাৰণে আপুনি সম্পদ জমা কৰিব নালাগে, সন্তানকে আপুনি সম্পদ কৰক। গতিকে তেতিয়া আপোনাৰ বহুত জীৱনত মানে আপোনাৰ সন্তানে বহুত সুখত ৰাখিব। কিন্তু অকল সম্পদ জমা কৰিলেই নহ'ব, সঞ্চয়ো কৰিব লাগিব দেই, মই এইটো নকওঁ, ময়ো কৰোঁ সঞ্চয়।
মোৰ ধৰি লওক মই বহুত বেছি সঞ্চয় কৰিব নোৱাৰোঁ। মই 100 টকাৰ ভিতৰত মই 10 টকা হ'লেও থৈ যাওঁ মোৰ ছোৱালীজনীৰ নামত। গতিকে সঞ্চয়টো লাগিব মানুহৰ জীৱনত, কাৰণ কেতিয়া কি আহে ঠিক নাই। হাতত পইচা নাথাকিলে আমাৰ কেনেকুৱা পৰিস্থিতি হৈ যায় সেইটো সকলোৱে জানে। গতিকে সঞ্চয়টো সকলোৱে কৰিব, সঞ্চয়টো কৰিবই লাগিব। যিহেতু নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, যিহেতু ডাঙৰ হৈ আহিব, লাহে লাহে খৰচাখিনিও বাঢ়ি আহিব, কম হৈ নাহে। গতিকে জীৱনটো ইজিলি লৈছোঁ, ইজিলি এনেকৈ থাকিম, যি মন যায় কৰিম, কোনেও বেয়া নোকোৱাকৈ। মানে যি মন যায় এনেকুৱা নহয় যে মই উল্টা পুল্টা কিবা কাম কৰি দিম, মানুহজনে বেয়া নোপোৱা। গতিকে কোৱাইতো কৈয়ে থাকিব, কৈ থাকিব, কোৱা মানুহে কৈ থাকক, সেইটোতো কোনো হেৰি নহয় আৰু ন। সেইখিনি লৈ পেলাই কোনেও কাৰো ইমান ভাল লগাখিনি কৰিব নোৱাৰে, আৰু ময়ো নোৱাৰোঁ। মই নোৱাৰোঁ মানে মই চেষ্টাই নকৰোঁ। কোনোবাই মোক ভাল পাওক বুলি কিবা এটা কৰিবলৈ মই চেষ্টাই নকৰোঁ। কথাখিনি মনলৈ আহিছিলে, সেইকাৰণে মই ঘপচে শ্বেয়াৰ কৰি দিলোঁ। এইখিনি ক'ম বুলি বা মোৰ কোনো স্ক্ৰিপ্টেড নহয়, আপোনালোকে দেখিছেই, মই নিজে কৈ আছোঁ। মোৰ জীৱনৰ কিছুমান কথা মই শ্বেয়াৰ কৰিম, এতিয়া নহয়, লাহে লাহে পাছলৈ শ্বেয়াৰ কৰিম। আৰু এতিয়াতো মই বহুত নতুন হয়, গতিকে আপোনালোকে কেনেকুৱা পায় জনাব। আৰু এটা কথা ক'ম বুলি আহিলোঁ। ভিডিঅ'টো বনালোঁ হয়, কথাখিনি কৈ দিলোঁ হয়, কিন্তু এনেকুৱাও মানুহ আছে, কেতিয়াবা কিছুমান মেমে শ্বেয়াৰ কৰোঁ মই, ভাল লাগে কিছুমান মেমি, সেইখিনি শ্বেয়াৰ কৰিও মোৰ ঘৰৰ মানুহক দেখাই দিয়ে। এইখিনি মই সিহঁতক লৈ দিছোঁ, ঘৰৰ মানুহক লৈ দিছোঁ। এই ভিডিঅ'টো যে মই দিছোঁ, মই ঘৰৰ মানুহক লৈ মই 1% দিয়া নাই, কিন্তু কোনোবাই দেখাই দিব পাৰে। গতিকে মই এতিয়াই কৈ দিছোঁ, মই নিজৰ জীৱনৰ সুখ দুখবিলাকৰ কথাহে কৈছোঁ। মোৰ নিজৰ জীৱন যিটো, মোৰতো নিজৰ জীৱন এটা আছে, মোৰ জীৱন, মোৰ মানুহজনকো মই তাত সাঙুৰা নাই, মোৰ ছোৱালীজনীকো মই সাঙুৰা নাই। মোৰ নিজৰ জীৱন, মোৰ সুখবিলাক, ধৰক মোৰ সুখবিলাক মোৰ ঘৰৰ মানুহখিনিক লৈ পেলাই মানে মই একো দিয়া নাই। গতিকে এনেকুৱাও মানুহ আছে যেনেকি মানে মই কাৰোবাক লৈ পেলাই ষ্টেটাছ দিছোঁ বুলি দেখাই দিয়া মানুহ আছে। গতিকে তেওঁলোকক কৈছোঁ, আপোনালোকে সেইটো কষ্ট কৰিব নালাগে। মই ঘৰৰ মানুহৰ কথা কৈ পেলাই কোনো ভিডিঅ' দিয়া নাই আকৌ দেই। মই নিজৰ জীৱনটোক লৈ, যিটো মানে মোৰ যিটো আত্মকেন্দ্ৰিক যিটো মনোভাৱ, মই সেইটোহে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। মোৰ কোনো তাত মানে লোকক মই হাৰ্ট কৰিবৰ কাৰণে এইটো ভিডিঅ' দিয়া নাই। এনেই মন গ'ল কিছুমান কথা শ্বেয়াৰ কৰি দিলোঁ, কাৰণ লাইফটোতো বাহিৰৰ পৰা দেখি আছে মোক ধৰি লওক আজিলৈকে 100 জনে চাইছে, 200 জনে চাইছে, 100 জনে চাইছে, মোৰ কাৰণে সেইটোৱে বহুত ডাঙৰ কথা। কাৰণ মই 100টা ভিউজ এক্সপেক্ট কৰি পেলাই মই এইটো ভিডিঅ' মানে মই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰা মানুহ হয়। গতিকে সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। 100 জনে চাইছে বা 200 জনে চাইছে, তাৰে ভিতৰত 1-2 জনে হয়তো ভাবিব পাৰে নহয় যে মই কিহত দিছোঁ। মই নিজক লৈহে মই ভিডিঅ'টো মানে কৰিছোঁ দেই, নিজৰ কাৰণেহে দিছোঁ। আপোনালোকে এনেই মানে ভাবি কষ্ট নকৰিব। মই ঘৰৰ মানুহখিনিক লৈ বা মোৰ মানুহজনক বেয়াটো ভাবি বা ভালটো ভাবি বা ওচৰৰ মানুহ কাৰোবাক কিবা কাটিং মাৰি একো কোৱা নাই দেই। কাৰণ এইটোৰ পৰা আকৌ ডাঙৰ কথা হ'বগৈ, কাৰণ মই শুনিও থৈছোঁ মই কিবা কিবি ষ্টেটাছ দিয়ে ঘৰৰ মানুহক লৈ দিওঁ বুলি। মই ঘৰৰ মানুহক লৈ কোনো ষ্টেটাছ দিয়াও নাছিলোঁ আৰু মই নিদিওঁ। গতিকে সেইটো মই ইয়াতে ক্লিয়াৰ কৰি দিছোঁ। নহ'লে এতিয়া বনাবলৈ আহিলোঁ ভাত, আৰু এয়া মই মাছ ফ্ৰাই কৰি আছোঁ। নিশ্চয় কাৰণে মাগুৰ মাছ এটা ফ্ৰাই কৰি আছোঁ, আৰু বেলেগ মাছ এপিচ আছিলে আৰু সেয়াকে ফ্ৰাই কৰিছোঁ। আৰু এয়া আজি লেবৰা ভাজি বনাম, তাৰ কাৰণে যোগাৰ কৰি লৈছোঁ। ভাজি প্ৰায় অলমষ্ট মোৰ হ'বই হ'ল। আৰু ভাজিখিনি হোৱাৰ পাছত মই তাতে দাইলখিনি তেল মাৰি দিম একেখন কেৰাহীতে, যিটো গৰমেই হৈ আছে। আৰু দাইলখিনি তেল মৰাৰ পাছত মই আকৌ ভাত উঠাম। এয়া দাইল হৈ গ'ল। আৰু মোৰ ভাত পানী খোৱা ভিডিঅ' কৰা নহ'লে, মোবাইলত যিহেতু স্পেচো বহুত কম আছে। এয়া আমি ওলাই আহিলোৱেই, আমি আহিছোঁ পাৰ্কলৈ, নিচিক পাৰ্কলৈ আনিছোঁ। নিচি লিপষ্টিক লৈ মেলি একদম আজৰি হৈ আহিছে, আৰু এয়া হাঁহি চাওক, তাই লিপষ্টিক নিজে দেখিছে যে সেইকাৰণে তাই হাঁহি মাৰিছে। এয়া আমি গ'লোঁ। জমনিটো হ'ল এইখিনিতে, তাই মানে গেটখন বিচাৰি পোৱা নাই, মানে দেখা নাই দেউতাক পাৰ্কিং কৰিবলৈ গৈছিলে। মই ৰৈ আছোঁ, তাই মানে ৱালেদিয়ে পাৰ হ'ব খুজিছে, আৰু ফাইনেলি দেউতাকে লৈ গৈছে এতিয়া পাৰ্কৰ ভিতৰলৈ। কিন্তু আজি কথাটো হ'ল যে আজি পাৰ্কৰ ভিতৰত বহুত মানুহ আছে,
খেলিবলৈ চান্স পায় নে নাপায় ভিতৰত গৈহে গম পাম আৰু। আমি ভিতৰলৈ সোমাই আহিছোঁ, কিন্তু এটাও মানে খেলা বস্তু এটাও খালীয়ে নাইচোন। মোকো চাই দিয়া বোলে। ৰ'বা 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 তাই কৈছে ৰ'বা 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 হেৰি কৰিব ৰৈ দিবগৈ আজি বহুত Nancy. ৰ'বা দেই, ভণ্টি এজনী আহিব, বা এজনী আহিব। বাবা বৰ ধুনীয়া লাগিছে দেই। ফাইনেলি নিচে দুখনমান পালে আৰু যেনিবা খেলিবলৈ, আৰু তাই ততেই নাই মানে কোনখন খেলোঁ কোনখন নেখেলোঁ মানে। নিচি যোৱাগে নেকি? যোৱাগে নে? নাযাওঁ 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 নাযাওঁ। নিচে আজি যোৱাৰ নামেই লোৱা নাই। যাবগৈ লাগিব, বেলেগ এদিন লৈ আহিম আৰু। গতিকে ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব। গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। তাৰ মানে একদম মাকৰ লেখীয়া হ'ল আৰু ফুচকা লভাৰ।